নমস্কাৰ, মোৰ নাম শ্ৰী পলাশ বৰা। মই এজন সমৰকলাৰ প্ৰশিক্ষক। আমি সমৰকলা কেলে শিকিব লাগে তাৰ ওপৰত এই ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ এই ইণ্টাৰনেটৰ যুগত আমি টকা পইচা পঢ়া শুনাৰ পাছত দৌৰি আমাৰ নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰিবলৈ সম্পূৰ্ণৰূপে এৰি দিছোঁ, যাৰ ফলত আমাৰ বিভিন্ন অসুখে শৰীৰটোক আৱৰি ধৰিছে, যেনে মেদবহুলতা, ডায়েবেটিছ, কলেষ্ট্ৰল আদি নানা ধৰণৰ অসুখ। যিবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি যদি সমৰকলা শিকে, তেনেহ'লে এই ধৰণৰ অসুখবোৰ সহজতে আমাক আক্ৰমণ কৰিব নোৱাৰে। আজিৰ যুৱচামে বিভিন্ন মাদক দ্ৰব্যৰ প্ৰতি আসক্তিবোৰ বেছি বাঢ়ি গৈছে, যেনে চিগাৰেট, মদ, ভাং, গুটকা আদি ধৰণৰ নানা ধৰণৰ মাদক দ্ৰব্যৰ প্ৰতি। যদিহে সমৰকলা শিক্ষা লয়, তেনেহ'লে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি নাথাকে। কাৰণ যেতিয়া এজন ল'ৰা বা ছোৱালীয়ে সমৰকলা শিক্ষা লয়, তেতিয়া সেই সমৰকলাত বহুতো সন্মান জড়িত হৈ থাকে। যদিহে কেনেবাকৈ গুৰুজনে বা ছিনিয়ৰ ছাত্ৰ বা জুনিয়ৰ ছাত্ৰই ক'ৰবাত দেখা পায়, তেনেহ'লে তাতকৈ আৰু ডাঙৰ লাজৰ বিষয় একো হ'ব নোৱাৰে। যিটো সন্মান তেওঁ কালি পাইছিলে, সেই সন্মান তেওঁ কেতিয়াও আজি নাপায়। সেইবাবে মাদক দ্ৰব্যৰ পৰা সমৰকলাবিদে সদায় আঁতৰতে থাকে। আৰু লগতে সমৰকলাত প্ৰশিক্ষকসকলৰ পৰা যিটো কাঢ়া শাসন পায়, সেই শাসন হয়তো তেওঁলোকে আৰু ক'তো নাপাব। সেই শাসনৰ ফলতে তেওঁলোকে মাদক দ্ৰব্যত সহজতে হাত দিব নোখোজে। নাৰীসকলে কৰ্মৰত অৱস্থাত বা ঘূৰোঁতে ফুৰোঁতে কিছুমান কু অভিসন্ধি থকা মানুহে বা দুষ্ট প্ৰকৃতিৰ লোকে কেতিয়াবা বহুত ডাঙৰ অনিষ্ট কৰিব পাৰে। যদিহে সেই নাৰীগৰাকীয়ে সমৰকলাৰ শিক্ষা লৈ আছে, তেনেহ'লে এই দুষ্ট প্ৰকৃতিৰ লোকে সেই নাৰীগৰাকীক সহজতে কোনো অনিষ্ট কৰিব নোৱাৰে। তাৰ পৰা তেওঁ যেনে তেনে হ'লেও নিজকে ৰক্ষা কৰি উলিয়াই লৈ যাব পাৰে, যদিহে সেই নাৰীগৰাকীয়ে সমৰকলা শিকি থাকে। আজিৰ দিনত সমৰকলাত বহুত উন্নত মানদণ্ডৰ খেল হয়, যি খেল খেলি ছাত্ৰ ছাত্ৰীসকলে নিজৰ এটা সুকীয়া পৰিচয় সমাজত গঢ়ি তুলিব পাৰে। ছাত্ৰ ছাত্ৰীসকল বুলিয়ে নহয়, যিকোনো লোকেই সমাজত এটা সুকীয়া পৰিচয় নিজৰ দাঙি ধৰিব পাৰে। আৰু এই খেলৰ যোগেদি সামৰিক বাহিনীত চাকৰি লোৱাৰো বহুত সুবিধা থাকে। আজিৰ দিনত সমৰকলাৰ বহুত উন্নত মানদণ্ডৰ খেল হয়, যি খেল খেলি যদি নিজে কষ্ট কৰিব পাৰে, তেনেহ'লে অলিম্পিক পৰ্যন্তও যাব পাৰে। এই সমৰকলাৰ শিক্ষা দি বহুতো যুৱক যুৱতীয়ে নিজৰ পৰিয়ালৰ পোহপাল দি আছে। আমাৰ অসমত ইয়াৰ বিস্তাৰ লাভ কৰিব পৰা হোৱা নাই এতিয়ালৈকে সমৰকলাই, কিন্তু অসমৰ বাহিৰত সমৰকলাৰ গুৰুত্ব বহুত বেছি। আশা কৰোঁ এদিন সমৰকলা ইয়াত বহুত ভালদৰে প্ৰসাৰ লাভ কৰিব আৰু সকলোৱে বুজি পাব। এই সমৰকলাৰ শিকাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই। তথাপিতো এটা শিশু যেতিয়ালৈকে কথা কিছুমান বুজি পোৱা হয়গৈ বা সি কিবা এটা প্ৰশিক্ষকে বুজালে যাতে বুজি পায়, তেতিয়ালৈকে শিকিব পাৰে। আৰু এজন বৃদ্ধ মানুহে যেতিয়ালৈকে চলা ফুৰা ভালদৰে কৰিব পাৰে বা চলা ফুৰা কৰি আছে, ভালদৰে সুস্থ অৱস্থাতে আছে, তেতিয়ালৈকে সমৰকলা শিকিব পাৰে। এতিয়া বাহিৰা দেশত যিবোৰ ৰিটায়াৰমেণ্ট হয় মানুহ, চাকৰিৰ পৰা অৱসৰ লয়, তেওঁলোকে সমৰকলা শিকিবলৈ যায় নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ। ধৈৰ্য, সাহস, সুস্থ শৰীৰ, সুস্থ মন আৰু সুস্থ ব্যক্তিত্বৰ অধিকাৰী হৈ নিজেই নিজকে বিপদৰ পৰা ৰক্ষা কৰিব পৰাকৈ আজিৰ যুৱচামে সমৰকলাৰ বিদ্যা লোৱাটো অত্যন্ত জৰুৰী। সেয়ে সকলোকে কওঁ, সকলোৱে সমৰকলা শিকক। ওচৰত য'তে আছে সমৰকলাৰ প্ৰশিক্ষণ কেন্দ্ৰ, তালৈ আপুনি যাওক বা আপোনাৰ সন্তানটোক পঠিয়াওক। ধন্যবাদ।